Today, dear students, today I am going to read the second lesson of your English textbook, The Joy of Helping, and I will try to explain it in Assamese also. Here, in the first page of your lesson 2, few pictures are given. You have to tell what this pictures about. মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ ইংৰাজী কিতাপখনৰ দ্বিতীয়টো অধ্যায় দ্য জয় অফ হেল্পিং পাঠটো মই তোমালোকৰ বাবে পঢ়ি দিব লৈছোঁ আৰু ইয়াৰ অসমীয়া ভাঙনি দিব চেষ্টা কৰিম। আৰু দ্বিতীয় লেছনৰ প্ৰথমটো পাঠতে চোৱাচোন কেইখনমান ছবি দিছে, ছবিখিনি তোমালোকে ব্যাখ্যা কৰিব লাগে, ইংৰাজীতে ব্যাখ্যা কৰিব লাগে কি হৈছে। Here in the first picture, a little girl is helping the older person to cross the road. In the second picture, a boy is helping a man to climb the tree. The third picture, a JCB is helping an elephant to get up from the mud. The elephant is stuck in the mud. In the fourth picture, a girl is helping another girl covering her umbrella in the rain. Now I am going to read the lesson. The joy of helping. Joy মানে হৈছে আনন্দ, হেল্পিং মানে হৈছে সহায় কৰা, সহায় কৰাৰ আনন্দ। The school bell rang. বিদ্যালয়ৰ ঘণ্টাটো বাজি উঠিছিল। Raju, Nita and Gita rushed to school as they were getting late. Raju, Nita আৰু গীতাই বিদ্যালয়লৈ ততাতৈয়াকৈ আহিছিল, লৰালৰিকৈ আহিছিল, কাৰণ তেওঁলোকৰ বিদ্যালয়ত আহোঁতে সেইদিনা অলপ পলম হৈছিলে। The morning assembly was about to begin. মৰ্ণিং এছেম্বলি মানে আমি ৰাতিপুৱা সদায় যে প্ৰাতঃসভা কৰোঁ, ডেট ইজ কল্ড মৰ্ণিং এছেম্বলি। মৰ্ণিং এছেম্বলিৰ প্ৰাতঃসভা প্ৰায় আৰম্ভ হৈছিলে। Somehow মানে কেনেবাকৈহে they managed to join the assembly. সিহঁতে কেনেবাকৈহে সেই প্ৰাতঃসভাত উপস্থিত হ'বলৈ সক্ষম হৈছিলে। At the end of the assembly, the headmaster announced. প্ৰাতঃসভা শেষ হোৱাৰ পিছত বিদ্যালয়ৰ প্ৰধান শিক্ষকে ঘোষণা কৰিছিল, I have something very important to tell you. যে মই তোমালোকক এটা বৰ গুৰুত্বপূৰ্ণ কথা ক'বলৈ ওলাইছোঁ। We all know about the earthquake that occurred yesterday. আমি সকলোৱে জানো যে যোৱাকালি যে ভূমিকম্প হৈছিলে। It destroyed many areas in our neighboring district. যে এই ভূমিকম্পটোৱে আমাৰ ওচৰ চুবুৰীয়া জিলাখনৰ বিস্তৰ পৰিমাণে ক্ষতি সাধন কৰিছে, যথেষ্ট ক্ষতি সাধন কৰিছে, বহু ধ্বংস কৰিছে। ডেষ্ট্ৰইড মানে ধ্বংস কৰা, ক্ষতি সাধন কৰা। নেইবাৰিং মানে ওচৰ চুবুৰীয়া, ডিষ্ট্ৰিক্ট মানে জিলা। পিপল হেভ লষ্ট দেয়াৰ হোমছ এণ্ড বিলংগিংছ। বহু মানুহে তেওঁলোকৰ ঘৰ দুৱাৰ আৰু সা সম্পদ হেৰুৱাইছে। বিলংগিংছ মানে সা সম্পত্তি। Many people have died and many have got injured. বহু মানুহ মৃত্যুমুখত পৰিছে আৰু বহুত মানুহ আঘাতপ্ৰাপ্ত হৈছে। ডাইড মানে মৃত্যুমুখত পৰা, মৰা। ইনজিয়ৰ্ড মানে আঘাতপ্ৰাপ্ত। So we must help these people.
সেইবাবে আমি এই মানুহখিনিক সহায় কৰিবই লাগিব। প্লিজ কণ্ট্ৰিবিউট হোৱাট এভাৰ ইজ পচিবল ফৰ ইউ। যে তোমালোকে যোনে যেনেকৈ পাৰা বৰঙণি আগবঢ়াই তোমালোকৰ সাধ্য অনুসাৰে বৰঙণি আগবঢ়োৱা এই মানুহখিনিক সহায় কৰিবৰ বাবে। ইউ কেন গিভ ফুড আইটেমছ, ফ্ৰেছ অৰ ড্ৰাই, ৱাটাৰ বটলছ, ক্লথছেছ, মানি এটচেট্ৰা। যে তোমালোকে সহায় কৰিবৰ বাবে ফুড আইটেম, খোৱা সামগ্ৰী যেনে শুকান হওক বা কেঁচা খোৱা সামগ্ৰী হওক, পানীৰ বটল হওক, ক্লথছেছ মানে কাপোৰ হওক, বা মানি মানে টকা পইচা হওক, যোনে যেনেকৈ বিচাৰে তেনেকৈ আগবঢ়াব পাৰা। টুমৰো মানে অহাকালি, আফটাৰ মৰ্ণিং এছেম্বলি, প্ৰাতঃসভাৰ পিছত, উই উইল কালেক্ট ইউৰ কণ্ট্ৰিবিউশ্যনছ and a team of teachers and students representing our school will go to the affected area and distribute these items among the earthquake victims. এইটো এটা লং সেন্টেন্স। টুমৰো অহাকালি, আফটাৰ মৰ্ণিং এছেম্বলি, প্ৰাতঃসভাৰ শেষত, উই উইল কালেক্ট ইউৰ কণ্ট্ৰিবিউশ্যনছ, আমি তোমালোকৰ বৰঙণিবোৰ সংগ্ৰহ কৰিম। আৰু এ টিম অফ টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ ৰিপ্ৰেজেণ্টিং আৱাৰ স্কুল, আমাৰ এটা দল যাব, সেই যিটো দলত আমাৰ বিদ্যালয়ৰ টিচাৰো থাকিব, ষ্টুডেণ্টো থাকিব, আৰু সেই ঠাইলৈ যাব, ক্ষতিগ্ৰস্ত ঠাইলৈ যাব, আৰু সেই বৰঙণিবোৰ মানে আৰ্থকুৱেক ভিক্টিম, ভূমিকম্পত ক্ষতিগ্ৰস্ত মানুহখিনিলৈ আগবঢ়াব। ডিউৰিং দ্য লাঞ্চ ব্ৰেক, নিতা, গীতা এণ্ড ৰাজু ডিছকাছড হোৱাট দে would contribute. মধ্যাহ্ন ভোজনৰ সময়ত বা জিৰণিৰ সময়ত ৰাজু, নিতা আৰু গীতাই আলোচনা কৰিছিল যে কোনেনো কি দিব, সেই বিষয়ে আলোচনা কৰিছিলে। ৰাজুৱে কৈছিলে, আই উড লাইক টু গিভ ফুড আইটেমছ লাইক ব্ৰেড, বিস্কিটছ এণ্ড ফ্ৰুইটছ। ৰাজুৱে কৈছিল যে মই ব্ৰেড, বিস্কুট আৰু কিছু ফল মূল আগবঢ়াম। গীতাই কৈছিলে, ডেটছ গ্ৰেট, এইটোতো বৰ ভাল কথা। আই উইল কণ্ট্ৰিবিউট ছাম মানি এণ্ড এ কাৰ্টন অফ ড্ৰিংকিং ৱাটাৰ, যে মই কিছু পৰিমাণে টকা পইচা আৰু 1 কাৰ্টন খোৱা পানী বটল আগবঢ়াম। নিতাই কৈছে, প্লিজ ছাজেষ্ট হোৱাট আই শুড কণ্ট্ৰিবিউট, যে তোমালোকে মোকো এটা পৰামৰ্শ দিয়াচোন, মইনো কি আগবঢ়াম। ৰাজুৱে কৈছে, হোৱাই ডোণ্ট ইউ ব্ৰিং ছাম ক্লথছেছ, যে তুমিচোন কিছুমান কাপোৰকে আনিব পাৰা। ইউ কেন কালেক্ট ছাম ফ্ৰম ইউৰ নেইবাৰ্ছ হোমছ টু, যে তুমি তোমাৰ ওচৰ চুবুৰীয়াসকলৰ পৰাও পুৰণি কাপোৰ বা যেনেকুৱাই হওক কাপোৰ সংগ্ৰহ কৰিব পাৰা। ইউ কেন অলছ' কালেক্ট ছাম কণ্টেইনাৰ্ছ টু ষ্ট'ৰ ফুড, যে তুমি খোৱা খাদ্য থৈ দিবৰ কাৰণে কিছুমান পাত্ৰ, কণ্টেইনাৰো তুমি সংগ্ৰহ কৰিব পাৰা। ডেট উইল বি অফ গ্ৰেট হেল্প টু দ্য এফেক্টেড পিপুল, যে এই বস্তুখিনিয়ে ক্ষতিগ্ৰস্ত মানুহখিনিক বৰ সহায় কৰিব। নিতাই কৈছে, থেংকছ এ লট ৰাজু ফৰ ইউৰ ছাজেশ্যনছ, ৰাজু তোমাৰ এই সুন্দৰ পৰামৰ্শৰ বাবে মই ধন্যবাদ জনাইছোঁ। আই উইল ট্ৰাই টু কালেক্ট হোৱাট ইউ ছাজেষ্টেড, যে তুমি যেনেকৈ বস্তুখিনি কৈছা মই সেইধৰণে সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম। গীতাই ক'লে,
Can anyone help me bring the bottles of water? Or shall I ask the shop to deliver them to the school? যে মোৰ পানী বটলখিনি অনাত তোমালোকে কোনোবাই সহায় কৰি দিব পাৰিবানে? আৰু or shall I ask the shop to deliver them to the school? যে মই য'ৰ পৰা পানীখিনি কিনো সেই দোকানখনকে কম নেকি যে খোৱা পানীৰ বটলখিনি স্কুলতে দি যাবৰ বাবে? ৰাজুৱে কৈছে I think you can talk to the headmaster. যে মই ভাবোঁ এই বিষয়ে তুমি আমাৰ প্ৰধান শিক্ষাগুৰুক সুধি চাব পাৰা। Next day at school, তাৰ পিছদিনা বিদ্যালয়ত all the children and teachers assembled in the school playground with their contributions. বিদ্যালয়ৰ সকলো শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় প্ৰাংগণত নিজৰ নিজৰ বৰঙনিবোৰ লৈ সমবেত হৈছিল, গোট খাইছিল। The headmaster thanked all of them for their support. বিদ্যালয়ৰ প্ৰধান শিক্ষাগুৰু সকলোকে ধন্যবাদ জনাইছিল। The goods van and a team of teachers and students then left for their destination. এই সকলোবোৰ সামগ্ৰী এখন সামগ্ৰী কঢ়িওৱা বাহনত ভেনত লৈ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ দলটো সেই য'ত ভূমিকম্পত ক্ষতিগ্ৰস্ত হৈছে সেই ঠাইলৈ যাবৰ বাবে ওলাইছিল বা সেই ঠাইলৈ যাত্ৰা আৰম্ভ কৰিছিল। In an hour they reached the earthquake affected place. 1 ঘণ্টা সময়ত তেওঁলোকে ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা ঠাইখিনিত উপস্থিত হৈছিলে। They were very sad at the plight and misery of the people there. সেই দলটোৰ সকলোৱে সেই ভূমিকম্পত ক্ষতিগ্ৰস্ত মানুহখিনিৰ দুখ দুৰ্দশা দেখি বৰ দুখ পাইছিলে। They distributed the things among the people. তেওঁলোকে লৈ যোৱা সামগ্ৰীবোৰ বস্তুবোৰ সেই ক্ষতিগ্ৰস্ত মানুহখিনিৰ মাজত বিতৰণ কৰিছিল। Everyone was very grateful to the volunteers for their help. ক্ষতিগ্ৰস্ত মানুহখিনিৰ সকলোৱে তেওঁলোকৰ যি এই স্বেচ্ছাসেৱা মানুহক সহায় কৰা এই কাৰ্যৰ শলাগ লৈছিল, সকলোৱে প্ৰশংসা কৰিছিল, ধন্যবাদ দিছিল। The team members felt very happy to have helped the people in distress. দলৰ সদস্যসকলে এনেকুৱা বিপদগ্ৰস্ত মানুহখিনিক সহায় কৰিব পাই খুবেই আনন্দ অনুভৱ কৰিছিলে। ৰাজু said himself, ৰাজুৱে নিজে কৈছিলে, helping people in need is a really wonderful feeling. যে বিপদৰ সময়ত প্ৰয়োজনত মানুহক সহায় কৰাটো এটা খুবেই ভাল কাম, খুবেই আনন্দদায়ক কাম। The next time I see anyone in such a plight, I must try to help. ইয়াৰ পিছত কোনোবা মানুহে এনেধৰণে বিপদত পৰিলে বা কোনোবা মানুহক এনেকৈ এদি বিপদত দেখা পাওঁ, দুখ দুৰ্দশাত দেখা পাওঁ, মই নিশ্চিতভাৱে সহায় কৰিবলৈ চেষ্টা কৰিম।